কি ভাবি আছে দাদা? নাই নাই একো হ'ব নাই। দেউতা ক'ত আছে? আমাৰ দাদা এটা নহয় নহয় চাৰিটা। Oh no! বিশেষকৈ একো নহয় পাপা চাৰিটা বুলি ক'লো অকল। তই কি বুঢ়া বোলে নেকি? বাপেক কি চাৰিটা নেকি? ঐ তইহে কৈছিলি মোক এটা প্ৰশ্ন সুধিলে চাৰিটা উত্তৰ দিবলৈ। সকলোৱে কৈছোঁ ভিডিঅ'টো শেষলৈকে চাব তাৰপিছত এটা কমেণ্ট কৰিব। এবাৰ বিয়াখন মোৰ হ'লেও হয় দেই ভগৱান বহুত কষ্ট কৰিলোঁ বহুত কিজানি পালোঁ নাপালোঁ ছোৱালী চাব লাগে এতিয়া এতিয়া ফটা নেকি দে তহঁতি মোক আশীৰ্বাদ কৰিবি যাতে মই এবাৰ এজনী ডাইৰেক্ট পাই যাওঁ মানে হেৰি তহঁতক মই তেতিয়া পাৰ্টি চাৰ্টি খুৱাম চোন চা কাইলৈ মোক ল'ৰা চাব আহিব ৰাতিপুৱা গা চা ধুব ন ভয়ো লাগিছে কিবা এটা কি কওঁ মই পইচা এখনতো কপালেই মোক চাব হ'লে পইচা প্ৰথমতে মই গৈ লওঁ তেহেঁতৰ তাতে তোক মই এটা চাই দিম দেই ধুনীয়া ঐ কাইলৈ যে তোক ল'ৰা চাব আহিব দে মই তোৰ লগত থাকিম দেই তেতিয়াহে মই আইডিয়া বন তাত থাকিবি ইয়াত আৰু দেৰি নকওঁ ব'ল যাওঁ ঘৰলৈ পল্লৱী তোক কাইলৈ বোলে ল'ৰা চাব আহিব মই যাওঁগৈ দেই তহঁতি তাত ল'ৰাটো বোলে চফা ধনী হয় অঁ তাকেতো মোৰ বহুত ভয় লাগিছে জানো একো ভয় নকৰিবি তই কাইলৈ যদি এটা প্ৰশ্ন হয় তই চাৰিটা উত্তৰ দিবি সি নিজে নিজে পৰি যাব অঁ তই ঠিক কথা কৈছ দেই মই ভবাই নাছিলোঁ সেইটোকে কৰিম ৰ তই দে মই যাওঁ দে অঁ কিন্তু মই এটা কথা ভাবি পোৱা নাই ছোৱালীজনীয়ে মোক বহুত ধনী ঘৰ বুলি জানে বাইছে যদি মই ধৰা পৰি যাম কি হ'ব বাৰু তাকে ভাবি পোৱা নাই মই তই এটা কাম কৰিবিচোন তহঁতৰ ঘৰত চেণ্টাৰ বটল আছে নে চেণ্টাৰ বটল তই আনি দিবি মোক দেই থেংক ইউ তই মোক অলপ কিম অলপ আনি দিবি সেইটো হেল্প কৰিবি তহঁতি ময়ো ভৱিষ্যতলৈ কৰিম হা দে মই ফটাকতে চিলাম দে যা দেই তহঁতি দাদা এনেই হেণ্ডচাম লাগিছে নে মোক লাগিছে কিয় অঁ কিয় মানে হেৰি কিবা মই এখন গান নতুনকৈ আহিছোঁ মানুহ এখন মানে চিনি পোৱা নাই পল্লৱী বুলি কয় চিনি পায় পাওঁ থেংক গড মানে মই পল্লৱীক চাব আহিছোঁ হা দাদা মানে হেৰি হ'লে চাইকেলখন আনিলোঁ কিয় জানে নাই আপুনি নাভাবিব মই দুখীয়া ঘৰ বুলি মোৰ মানে গাড়ীখন পামচাৰ হৈ দিলে আপোনালোকে এইবোৰ ৰাস্তা অলপ বনাবলৈ ক'বচোন মই মানে সেই কণ্টেক্টটো কৰি দিম বনাবলৈ দিম হা মানে সেই পামচাৰ হ'ল কাৰণে মই এতিয়া ভণ্টি এজনীৰ পৰা চাইকেলখন আনিছোঁ তাৰপিছত এতিয়া পল্লৱী ঘৰটো কওক আপুনি কেনে পাম আপুনি চিধাকৈ যাব চিধা কাৰণে পাণখন তলে তলে যদি ছাগলীজনীমান দেখিব ছাগলীজনী সেই নাচাই পিনে আপুনি আগলৈ গৈ থাকিব গৈ আকৌ বাঁহনে ঘূৰি পিনে দোকানখন দাদা আকৌ কওক বুজি নাপালোঁ মানে এইফালে চিধা গৈ থাকিব চিধা গৈ পিনে বাঁহনে হেৰি পাণ দোকান আছে পাণ দোকানখিনি যাব তাহাঁত ছাগলীজনীমান দেখিব ছাগলীজনী নাচাই পিনে আকৌ আগলৈ যাব আগলৈ গৈ পিনে তাহাঁত এইফালে লেফ্ট চাইড ঘূৰি আপুনি পাই যাব বুজি নাপালোঁ হ'লেও বুজি পালোঁ দাদা থেংক ইউ হয় দাদা ৱেলকাম কৰা আপুনি সেইখিনি নাজানে দিয়ক হ'ব মইতো পালোহি এইটোৱে ন ৰখাই ল'ম এইটো কেলা এই সময়তে ফাটিব পালে ইয়াত ধুনীয়া ধুনীয়া চোলা দেখি আছে এনজয় কৰি লওঁ নেকি I owed him up. বহুত ধনী ঘৰ ছোৱালীচোন হয় নি এইটো পল্লৱী ঘৰটো ন অঁ হয় বলো বহকচোন ইয়াতে আপুনি বহকচোন মই কিবা কিবি আনোগে হেল্ল' ঐ সেই ল'ৰাটো দেখোন বহুত হেণ্ডচাম খালি মোৰ নিচিনা চোলাটো একে পিন্ধি আহিছে সেই চুৱেটাৰযোৰ যে আজিকালি কিনো ল'ৰা ছোৱালী চবেই পিন্ধে
মই যে হিয়াৰ চাবলৈ বহুত এক্সাইটেড হৈছো বল পানী গ্লাছ দিওঁগে খাব মানে তোমালোকৰ ৰাস্তাটো আহি আমাৰ লৈ গ'ল ইমান বেয়া ৰাস্তাটো আমাৰ সেইপিনে যে এনেকুৱা ৰাস্তাই নাই চব ফাই ফাই পিছে তোমাৰ নামটো পল্লৱী পৰি ৰিজুমণি সুৰভি হয় নি তোমালোকৰ ঘৰ এইটো নহয় আমাৰ ঘৰো তিনিটা আছে গুৱাহাটীত এটা আছে চিলাপথাত এটা আছে ধেমাজিত এটা আছে কি ভাবি আছে দাদা নাই নাই একো হ'ব নাই দেউতা ক'ত আছে আমাৰ দেউতা এটা নহয় চাৰিটা হেৰি বিয়াখন কি হয় মই আপোনাক ফোনতে ক'ম দেই মই মানে হেৰি এই ইমাৰ্জেঞ্চি কল এটা আহিছে মানে মোৰ সেই জবটো জইন কৰিব লাগে আজি নতুন এটা জবত মই আহোঁগৈ পটককৈ দেই মানে মই আকৌ কিবা নক'বলগীয়া কথা ক'লো নিব না হোৱা নহ'লে পলালেগৈ না কেলে পলালে Oh no! আলহী আছে কি কথা পইচা সি পলাছেনে ভয় খালে গমেই নাপালোঁ সি খালি গুচি গ'ল সিটো কি কথা আছিলে অঁ সি মোক নামটো সুধিছিলে ঘৰৰ কথা সুধিছিলে আৰু পাপা কথা সুধিছিলে তই কি ক'লি বিশেষকৈ একো নকওঁ পাপা চাৰিটা বুলি ক'লো অকল তই কি বুঢ়া ক'লি নেকি বাপেক কি চাৰিটা নেকি ঐ তইহে কৈছিলি মোক এটা প্ৰশ্ন সুধিলে চাৰিটা উত্তৰ দিবলৈ চাবি ক সি যদি এতিয়া নকতে মই তোকে দিম তই যেনেকৈ প্ৰশ্ন উত্তৰ দিয় তেতিয়া এটা কি হাজাৰটা আহিলে তোৰ সেনেকৈ